মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই আজি ৪ৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 5 দ্য লেটাৰ এই কবিতাটো অসমীয়া অৰ্থ সহকাৰে আলোচনা কৰিম। ব'লা আমি লেচনটো আৰম্ভ কৰোঁ। দ্য লেটাৰ, লেটাৰ মানে হ'ল চিঠি। These are the different ways in which we get messages and information. These are এইবিলাক হ'ল the different ways বিভিন্ন মাধ্যম in which we get messages যাৰ জৰিয়তে আমি বাৰ্তা পাব পাৰোঁ and information আৰু খবৰ। মানে কি কৈছে ইয়াত, এইবিলাক হ'ল বিভিন্ন মাধ্যম যাৰ জৰিয়তে আমি বিভিন্ন খবৰ আৰু বাৰ্তা পাব পাৰোঁ। তোমালোকে ইয়াত চোৱা, তোমালোকে ইয়াত কি দেখিছা? কম্পিউটাৰ, আৰু এইটো হ'ল মোবাইল ফোন, আৰু এইখন হ'ল বিয়াৰ চিঠি, আৰু এইখন হ'ল চিঠি। অৰ্থাৎ এইবিলাক হ'ল বিভিন্ন মাধ্যম যাৰ জৰিয়তে আমি বিভিন্ন খবৰ আৰু বাৰ্তা পাব পাৰোঁ। লেটছ ৰিড এ পয়েম এবাউট এ লেটাৰ। ব'লা আমি লেটাৰ কবিতাটো পঢ়োঁ। I am writing a letter. I am writing মানে মই লিখি আছোঁ, a letter এখন চিঠি। I am writing a letter, মই এখন চিঠি লিখি আছোঁ, to send by the post. To send মানে পঠিয়াবলৈ, by the post মানে ডাক যোগে। To send by the post ডাক যোগে পঠিয়াবলৈ। It is to the person, এইখন হ'ল person মানে ব্যক্তি বা মানুহ। It is to the person, এইখন এজন মানুহৰ বাবে। I care for the most, মই যাক বেছি ভাল পাওঁ। I write the date clearly. I মানে মই, write লিখিছোঁ, the date, date মানে তাৰিখ, clearly মানে স্পষ্টকৈ। I write the date clearly, মই তাৰিখটো স্পষ্টকৈ লিখিছোঁ। And put the address, and আৰু put বহুৱাইছিলোঁ the address, address মানে ঠিকনা। And put the address আৰু ঠিকনাটো বহুৱাইছোঁ। And begin dearest mummy, and begin মানে আৰু আৰম্ভ কৰিছোঁ, dearest mummy, dearest মানে মৰমৰ, mummy মানে মা, dearest mummy মৰমৰ মা। And begin dearest mummy, আৰু আৰম্ভ কৰিছোঁ মৰমৰ মা। Did anyone guess? তোমালোকে কোনোবাই অনুমান কৰিব পাৰিছানে? My pen travels slowly. My pen মানে মোৰ কলমটোৱে, travels গতি কৰি থকা বা ভ্ৰমণ কৰা, slowly মানে লাহে লাহে। My pen travels slowly, মোৰ কলমটোৱে লাহে লাহে গতি কৰি আছে। All down the long sheet. Long মানে দীঘল, sheet মানে পৃষ্ঠা। All down the long sheet, দীঘল পৃষ্ঠাখনৰ তললৈ। Because I am so anxious. Because মানে কাৰণ, I am মই, so anxious, anxious মানে উদ্বিগ্ন। Because I am so anxious, কাৰণ মই উদ্বিগ্ন হৈ আছোঁ। To keep it
all neat এইটো নিয়াৰিকৈ ৰাখিবলৈ I carefully blot it carefully মানে সাৱধানেৰে blot it টুকিছো I carefully blot it মই সাৱধানেৰে টুকিছো to dry up the ink dry মানে শুকাবলৈ ink মানে চিয়াহী to dry up the ink চিয়াহী শুকাবলৈ such nice blotting paper blotting paper মানে চিয়াহী শুকাবলৈ ব্যৱহাৰ কৰা কাগজ such nice blotting paper ইমান ভাল টুকা কাগজ the color is pink color মানে ৰং pink মানে গুলপীয়া the color is pink ৰংটো হ'ল গুলপীয়া I turn the page over turn মানে ঘূৰোৱা page মানে পৃষ্ঠা I turn the page over মই পৃষ্ঠাখন ঘূৰালো and on goes my pen আৰু মোৰ কলমটোৱে লিখি গৈছে till lastly come kisses lastly মানে শেষত come আহিছে kisses মানে হ'ল চুমা till lastly come kisses শেষত আহিল চুমা there just room for 10 তাত মাত্ৰ 10টাৰ ঠাই আছে the envelopes ready envelopes মানে চিঠিৰ খাম ready মানে প্ৰস্তুত the envelopes ready খামখন প্ৰস্তুত আছে I put the stamp on stamp মানে ডাক টিকট I put the stamp on মই ইয়াৰ ওপৰত ডাক টিকট লগালো and run to the post box আৰু run মানে দৌৰা post box মানে চিঠিৰ বাকচ and run to the post box আৰু চিঠিৰ বাকচলৈ দৌৰিলো and now it has gone আৰু এতিয়া এইখন গ'ল